ক'ত যাবি ভিনদেউ? ল ভৰাই মানুহবিলাকে চাইলেঞ্চাৰটো পুৰা গৰম হৈ গৈছে। তো এইটো হৈছে মাছৰ আধা লৈছে। কি লৈছে এইটো? এইটো ময়দা হয়। ময়দা হয় না? আৰু কিবা ল'বি নেকি? হৈ গ'ল লোৱা, তাতে যাওঁ চাওঁ কেনেকৈ কিহেদি খায়। আৰু আছে কিবা ল'ব লগা? ল'ব লগা আছে না? আছে ল'ব লগা, ল'ম আৰু লাহে লাহে। আজি ইমান লোৱা নাই আজিতো ভালকৈ লোৱা নাই চাগে, দেখাবহে আহিছোঁ আমি। এদিন ভালকৈ দেখাম ন, বৰলতটো বৰশী কেনেকৈ লগাই মাছ মৰা। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকে অলপ টাইম আমাৰ হৈ আছে কিছু ধামাল। এইটো মোৰ ভিনদেউ লৈ ল'লে যোগাৰীহঁতে, পকেটতো কিবা লৈছে চাগে। দিয়ক, ডিক্কিত থৈ দিছে। এইটো আমি পানী লৈ লৈছোঁ, এইটো চানা টানা লৈ লৈছোঁ, এইটো বৰশী আৰু আছে তাতে। আৰু ইয়াতো আছে, এইটো বাইকতো আছে। এতিয়া আমি যাব ওলাইছোঁ, বহি লওঁ। তো আমি ওলাই গ'লোঁ এতিয়া, অলপ পানী চানী লৈ ল'লে এতিয়া তাতে গৈ কেনে টাইম পাছ কৰিব লগা, মটৰ চটৰ চানা টানা কিবা এনেকৈ বুট চুট লৈ ল'লে অলপ, আৰু এইফালে কান্দত আমি যাবলৈ ধৰিছোঁ। দেখাই দিবচোন। বাহ, বৰশী মেন। মাছ পাইছা না নাই? মাছ मिला है? नहीं मिला? एक भी नहीं मिला? हे राम, हमारा माছ मिला है? हैं? माछ पाइছে না মামা? নাই না? কি আছে? বৰিকেল চোন ডাঙৰ কৰি বন্ধ কৰি দিয়ক ফুটাটো। बाल्टी में भी नहीं है, हैं?
और छोटा छोटा मछली है, छोटा छोटा है। ठीक है, बाय बाय। ये रूपा पानी ना, গাড়ী কষ্ট পায় ইমান পাহাৰত উঠালে না নামি দিম। কোনফালে ভাল লাগছে জায়গাটো। ইফালে যাও না, ইয়াতে খেতি কৰিছে। এইটো কি খেতি হয়? এইটো মাকৈ। ইমান পাহাৰত মাকৈ খেতি। ৰাতিটো নাথাকে চাগে ন? কিন্তু থাকে এনেকৈ বাঘ চাঘ নাহে? চেফটি জেগা। এৰাপাত, এৰাপাতৰ গছ খোৱা বস্তু নেকি? একদম মাকৈ বাগানৰ মাজত আহিছোঁ। দেখাত পলু পোহে নেকি ইয়াতে? জাকৈটোত কি লৈ যায় ইয়াতে? বৰ্তমান মাকৈ হোৱা নাই কিন্তু ধুনীয়া। এইটো গণেশ বন্ধু। এটা বস্তু চলি আছে। বহুত লাগি আছে দেই, বহুত লাগি আছে।
আমি ওলাইছোঁ গাইজ ইহঁতে গুচি গ'লে ৰাইট ছাইডৰ ৰাস্তাটোদি গৈছে ইফালে এটা ৰাইট ছাইডেদি গৈছে গাইজ আমি গৈ আছোঁ এতিয়া এইটো ৰাস্তাদি কোনোদিন অহা নাই এনেকৈ পাহাৰৰ ওপৰত থাকি এনেকৈ স্কুটি লৈ ফাৰ্ষ্ট ৰাইড কৰি আছোঁ দেখিছে সেইবিলাক ভাবি এটা আছে কোনোবাই ৰাইডিং কৰিব পাৰিব নেকি পাহাৰত নাই লাহে লাহে যা হাতী চাতি ওলাই আহিলে আৰু জেগাই দেখিছে চাৰিওফালে জংঘলৰ মাজত আমি স্কুটি লৈ আহিছোঁ পুৰা ডাউন আছে এইখিনি ফাইনেলি আহি পালোঁ এইফালেও পুখুৰী এইফালেও মানুহবিলাকে গা ধুই আছে মাছ মাৰি আছে এইবিলাক চব পাহাৰৰ পৰা নামি অহা পানী ইয়াতে ভাত চাত খাই আছে মাছ চাছ মাৰিলে এতিয়া মানুহবিলাকে তাতে দেখিছে কেনেকৈ বৰশী পাতিছে সেইবিলাক ছাতি তাতি লগাই ইয়াত এটা পাৰিছে এই সিফালে এজন আছে লাগিছে বেগ চেগ কিবা কিবি আছে তাত বৰশী ন বৰশী কিন্তু মাৰা নাই এতিয়ালৈকে এতিয়া বহিম আমি বহিবা ন আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো কি হয় ময়দা চাপৰ আছে চাপৰো আছে নেকি চাপৰ ময়দা মানে মিছাই আছা চাপৰ ময়দাটো মিলাই দি আছা মিলাই দি আছোঁ আৰু আজি এনে অলপ চিম্পলকৈ আহিছোঁ মানে আমি ৰাতিপুৱা আহিলে বহুত বস্তু আছে আমাৰ ইয়াতে সেইবিলাক অনা নাই এতিয়া বৰ্তমান আমি আজি এনে অহা হ'ল গতিকে চাই থাকিব যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এইটো আমাৰ নেচাৰেল ট্ৰাইপড মোবাইল হেণ্ডেল কৰিবৰ কাৰণে নেচাৰেল ট্ৰাইপড দানা লগাই আছে পুৰুষে লগালে
এডাল ষ্টিকত সিহঁতে মাছ মাৰিব এতিয়া পেলাইছে ওচৰতে বুলি পৰিল আৰু দূৰত পৰিব লাগে ময়দা এইটো কি চাপৰ কিবা বনাইছে বনাই কিনে এটা পানীৰ মাজত ছিটাইছে ইমানকে নাওতে দেৰি হৈ গ'ল এইবিলাক কিবা টোপ বনাইছে সিহঁতে লাঠি দি পকাই পকাই দিয়া এইটো মাছ কি মাছ এইটো ভকুৱা গৰৈ কিমান কেইটা বৰশী থাকে দেই বহুত বৰশী থাকে না দুটা এটা আমার গাড়ি পানী গৰমচোন মাছ কেনেকৈ আহে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা নাযায়তো না ৰাতিপুৱাৰ পৰা মাৰি আছে নেকি মাছবিলাক বিকাও যায়তো ন দুটা ডাঙৰ ডাঙৰ মাছ আহিছে এই তিনিটা চাৰিটা কিমান ডাঙৰ ডাঙৰ মাছ আছে ইয়াতে কিন্তু ইয়াতে নামাৰে নেকি মাছ দাম বেছি হ'ব আমাৰ মাছ মিলাই মিলা নেই
কেঁচুদি মাছ নেকি? কেঁচু। এইফালে মাছ পোৱা নাই, এইফালে চাগে দেৰিকৈ আহিছে। আমি এতিয়া নিজৰ গাঁতত গৈ আছোঁ। পানী ঠাণ্ডা আছে, এইটো পানীটো খাই আছে সিহঁতে, ভাত যে বনালাক সেইটো পানীয়ে খাইছে। দেখা পাইছে এইবিলাক গোটেই শিল, আৰু পাহাৰটো কেনেকুৱা কেনেকুৱা পাহাৰৰ তলত চাওক নিজৰা। কেনেকুৱা পানীটো, ঢালি থাকিব মন যায় আছে। খাই থাকা, ঢালিয়ে থাকা, মোকো অকণমান চান্স দিবা। ইয়াৰ বোলে ইমানে পানীটো ভাল লাগিছে, এতিয়া আহি বোলে মূৰে ধুই ল'ব বোলে, পাৰিলে বোলে গায়ে ধুই ল'ব বোলে পানীটোত। আৰু আহি আছে মানুহ পানী খাব চাগে, পানী খাব। নেচাৰেল পানী, এতিয়া মই খাম। ঠাণ্ডা ধুনীয়া। ফ্ৰিজৰ পানীতকৈ মজা। টেষ্ট আছে পানী, আমাৰ মিনাৰেলৰ নিচিনা ক'ত টেষ্ট বেছি। গৈ আছোঁ আমি আমাৰ জেগাত। লগৰজনে মোক কৰিলে বুট ভাজা, আমি তাত গৈ বহি কিনে খাম। এজন ইয়াতে খাব বুলি, কাৰণ অলপ ভোক লাগিছে, এইটো খালে ভোক নকমে, কিন্তু তথাপিও কিবা যদি কমে না। তো গাইছ, ইয়াতে বহুত দেৰি হৈ গ'ল। এতিয়া আমাৰ লগত অহা দুজনে ইয়াতে থাকিব, সিহঁতে মাছ মাৰিব। এতিয়াহে বোলে মাছ পাব হৈছে বোলে, আজি বোলে ৰ'দ বেছি দিয়া হয়, সিহঁতে মাছবিলাক ভালকৈ ধৰিব পৰা নাই। মাছবিলাক বোলে পানীৰ মাজত আহি গৈছে ঠাণ্ডা জেগাত। তো আমি এতিয়া ৰিটাৰ্ণ হ'ব ওলাইছোঁ, লগৰজন ওলালে, এতিয়া গাড়ীত বহি গ'ল। মই মোৰ গাড়ীত বহি কিনে আমি দুটা এতিয়া ৰিটাৰ্ণ হৈ যাম। ব'লা আমি যাওঁ, বাই বাই।
আইছি অল্প জায়গা দেখতে আহি পালি ফাইনেলি ঘৰ ফাইনেলি ঘৰ আহি পালোঁ এতিয়া আপোনালোকে ভিডিঅ'টো চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব